আজি ইয়াত আফচুৰ জিলাৰ আঞ্চলিক অধিৱেশনত আহি পেলাই ভাল লাগিল। আমাৰ আফচুৰ লগত অলপ এটা গেপ আছিল। এই গেপটো আমাৰ সিদিনা FRC মিটিঙত আহি আমি বহুখিনি দূৰ হ'ল আৰু আজি পুৰাই দূৰ হৈছে যে আমি সকলোৱে মিলিজুলি এই অঞ্চলৰ উন্নয়নমূলক এই অঞ্চলৰ মানুহৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি একেলগে কাম কৰি যাম। তেওঁলোকে যিখিনি অভিযোগ আছে সমস্যা আছে সেইখিনি দিব। আমি শাসকীয় দল হিচাপে দিল্লীত আমাৰ চৰকাৰ আছে, অসমত আমাৰ চৰকাৰ আছে, স্থানীয় চৰকাৰ আমাৰ আছে, যে মানুহৰ মৌলিক অধিকাৰখিনি দিবৰ কাৰণে এই অঞ্চলক আগুৱাই নিবৰ কাৰণে মই জনপ্ৰতিনিধি হিচাপে মোৰ যিখিনি নৈতিক দায়িত্ব আছে সেইখিনি পালন কৰি যাম। সহযোগিতা যিহেতু আগবঢ়াইছে, মানুহে সমৰ্থন আগবঢ়াইছে, গতিকে খুবেই ভাল লাগিছে। আজি আনন্দমুখৰ পৰিৱেশত এই অধিৱেশনত উপস্থিত হ'বলৈ পাই মই সুখী আৰু তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া সমস্যাখিনি সমাধান কৰিবলৈ প্ৰথম ফৰেষ্টৰ পৰা এখন FRCত আহিছে, মাটিৰ অধিকাৰ পাইছে। এতিয়া সকলো ডিপাৰ্টমেণ্টে ইয়াত কাম কৰিব, পঞ্চায়তৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ যিখিনি ডিপাৰ্টমেণ্ট আছে, কেন্দ্ৰীয় চৰকাৰৰ যিখিনি ডিপাৰ্টমেণ্ট আছে, সেই বেৰিকেডটো আঁতৰি গ'ল যিহেতু মাটিৰ অধিকাৰ পালে। এতিয়াৰ পৰা দেখিব যে ডেভেলপমেণ্ট ইয়াত কাম পূৰ্ণ গতিত চলিব। আসাম বিধানসভা ইলেকশ্যন আহি আছে, বিজেপিৰ দলৰ তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে দিছপুৰত চৰকাৰ গঠন কৰিব। মই সংখ্যাটো কৈ নিদিওঁ, কিন্তু অভিলেখ সংখ্যক সিটেৰে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব। তাৰমানে হিমন্ত বিশ্ব শৰ্মা কোন বুলি অসমৰ মানুহে নকয়, অসমক ভাল পোৱা মানুহে নকয়। হিমন্ত বিশ্ব শৰ্মাক কোন বুলি সোধা মানুহটো হয় সি বিদেশী প্ৰেমী হ'ব লাগিব, বিদেশৰ প্ৰতি তাৰ টান থাকিব লাগিব, হয় পাকিস্তান প্ৰেমী নহয় বাংলাদেশ প্ৰেমী হ'ব লাগিব। কাৰণ অসমৰ কোনো মানুহে হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ অসমৰ 1 চনৰ পৰা তেওঁ অসমৰ জনপ্ৰতিনিধি হৈছে, মন্ত্ৰী হৈ আছে। সেইজন মানুহ যদি কোন বুলি সোধে, তেওঁ তাৰমানে বদৰুদ্দিন কোন বুলিতো সোধা নাই। তেওঁ জিন্নাকো চিনি পায়, বদৰুদ্দিনকো চিনি পায়, কিন্তু হিমন্ত বিশ্ব শৰ্মাক চিনি নাপায়। গতিকে সেইজন কি হ'ব পাৰে? চাওক, চৰকাৰ আহিলে হিন্দুৰ ভাগে থাকিব, মুছলমানৰ থাকিব, খ্ৰীষ্টানৰ থাকিব, চব জাতি জনগোষ্ঠী ইয়াত থাকিব। গতিকে ইয়াততো তেনেকুৱা হিন্দু মুছলমান খ্ৰীষ্টান লৈ ৰাজনীতি কৰাটো কথাটো নাহে। গতিকে তেওঁলোকে সৃষ্টি কৰিবলৈ বিচাৰে, আমিও মনে মনে থাকিবলৈ কেতিয়াবা কেতিয়াবা নিবিচাৰোঁ। গতিকে তেওঁলোকৰ প্ৰত্যুত্তৰ দিবলৈ যাওঁতে আমিও ক'ব লগা হয়। কিন্তু এইখন অসমত লুইত আৰু বৰাকৰ ওপৰত সকলো জাতি জনগোষ্ঠীৰ মানুহে আমি মিলি থকাটো উচিত, অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰাটো উচিত। গতিকে আমাৰ শত্ৰু কোন চিনি পোৱাটো উচিত। কোনে ইয়াত প্ৰভুত্ব ঘটাবলৈ বিচাৰিছে, কোনে ইয়াত ৰাজনৈতিকভাৱে শাসন কৰিবলৈ বিচাৰিছে, পৰিকল্পিত ষড়যন্ত্ৰে খিলঞ্জীয়া মানুহখিনিক নিশেষ কৰিবলৈ চেষ্টা কৰা মানুহখিনি কোন। গতিকে এই শক্তিবিলাকক আমি চিনি পাই খিলঞ্জীয়া মানুহখিনি একত্ৰিত হৈ আমি অসমখনত সুৰক্ষিত কৰিব লাগিব, অসমৰ ভৱিষ্যত প্ৰজন্মক আমি সুৰক্ষিত কৰিব লাগিব। তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কাম কৰি আছে আৰু আমি কাম কৰি যাম। आरोबाव गामि हाबबावनांगौनि थाखाय रायजो राजानि गोसोआव जि मोनसे हास्थायनाय लुबैनाय बे कमिटमेन्टखौ दुलाराय बर' फरायसा आफादा भारत सरकार आसाम सरकारजों जुजिनानै नारसिननानै मावफुंनो थाखाय जों जेब्लायबो थियारि। आरो नैथि बाथ्राया जाहैबाय जे बे भालुकपुं ओनसोलखौ जौगाहोनायनि बेलायाव, जोंनि हानि अधिकारनि बेलायाव जे गोलाव सम जोङो बन्सित जानानै दङमोन, स्पेसियेलि गोजाम सतिया समष्टि आरो गोदान नदुवार समष्टि, बे बेलायाव जोङो गोबां जुजिबाय, गोबां सोमावसारबाय। जोङो मालाबा नांगोल जंगाल लानानैबो सोमावसारबाय, FRC कमिटिनि, एबसुनि, ट्राइबेल संघनि। किन्तु बहाबा नङा बहाबा जोंनि गेजेराव मोनसे जि कनफ्लिक्ट, बे कनफ्लिक्टआ दङमोन। आरो जायनि बेलायाव जोङो जेब्लायबो बे खोथाखौनो सानोमोन जे बिनि जि MLA बिथाङा जोंखौ बादा होयो नामा, जोंनि फारसे बिथाङा हेंथा दं नामा, बै जे साननाय बे जे मोनसे कनफ्लिक्ट, एबसुआ जों बिथांजों गोबां खेब रायलायदों, किन्तु बिथाङाबो खोथा होदोंमोन, नाथाय बे खामानिया जाफुङाखैमोन। बहाबा नङा बहाबा बियो बादा जानानै दंमोन। किन्तु बिथाङा दिनै
गोलाव समनि उनाव दुलाराय बर' फरायसा आफादनि जिल्ला कमिटिनि बे अपेन सेसनाव फैनानै गावनि खुगाजोंनो कमिटमेन्ट होदों आरो अलरेडि 1100निबो बारा बे ओनसोलजों लोगोसे गुबुन गुबुन जायगानि जि एफआरसि लेन्ड एन्टाइटेलमेन्ट बा एफआरए एक्टनि आन्दाराव जि माने फरेस्ट राइट एन्टाइटेलमेन्ट बेखौ दिनै होनाय जादों आरो आद्रा थानाय खामानिखौ बिथाङा मावनो होननानै रायजो राजानि सिगाङाव प्रतिश्रुति होदों आरो लामा दालां बानायनायनिफ्राय लानानै इलेक्ट्रिफिकेसननिफ्राय लानानै स्कुलनि जिखिनि इनफ्रास्ट्राक्चारनिफ्राय लानानै बिथाङा बानायगोन होननानै जोंनो खोथा होदों थारैनो दिनै गोलाव समनि उनाव रायजो राजानि जि धैर्य रायजो राजानि जि माने जि नेनाय बे फिथाइया दिनै थायनायनि लामायाव आरो आङो एमएलए बिथांखौ गोलाव समनि उनाव जि मोनसे बिथाङा दिनै सानखांनानै बर' रायजो राजानि ट्राइबेलनि इन्टारेस्टनि थाखाय बिथाङा जे खामानि मावनो ओंखारदों आं बरायदों आरो बिथांनि कमिटमेन्ट मथे बिथाङा खामानि मावथों बेखौनो जोङो हास्थायो आरो बिथांनो जों धन्यबादबो बावदों सार मेट्रिक हाइ सेकेन्डारि एग्जाम फैगासिनो दङ बिनि दिथागिरि आरो गामिनि एमएलए बिथांमोना माबायदि जानांगौ फैबाय थानाय 10 फेब्रुवारियाव मेट्रिकनि आनजाद आरो 11 तारिखनिफ्राय हायार सेकेन्डारि फाइनाल आनजाद मोननैबो आनजादा साफा साफा फरायसानि थाखाय जिउनि बयनिख्रुइबो इम्पर्टेन्ट मोनसे माने खोन्दो मोनसे स्टेप 10 पास जायोबासो हायार इडुकेसननि लामाया गेवगोन आरो मोजां कलेजाव मोजां इनस्टिटिउसनाव नों एडमिसन मोनगोन उननि कम्पिटिटिभ एग्जामनि थाखाय नों गावखौनो प्रिपेयार खालामनो हागोन 12नि आनजादा थाखो 12नि आर्ट्स साइन्स कमार्सियेलाव फराया मानो बियो आरोबाव बांसिन गोनांथार मोनसे जिउनि सोलोंथाइनि मोनसे सम आरो बे 12नि गेजेरजोंनो नोंनि केरियार दानाय नोंनि प्रफेशनेल जिखिनि केरियार बा नोङो कम्पिटिटिभ एग्जामाव नोङो गावखौ माने बेयाव बादायलायनायाव बाहागो लानो हागोन बेखायनो मोननैबो आनजादाव जायफोरा आनजाद लिरगोन आं बयखौबो फरायसा फरायसुलिखौ गोसो होथाबनानै हार्ड वर्क आरो खोब स्मार्टलि बिथांमोना जाहाथे खम समल'सै दा बेखौ आनजादखौ होनो थाखाय रेडि जायो आरो गावनो प्रिपेयार जायो गार्जेन बिथांमोनखौ आं खावलायगोन जे जाय न'खराव आनजाद होनो गोनां केन्डिडेट दङ बयबो गार्जेना जाहाथे कनसियासलि गथ' गथायजों नांथाबनानै थायो जोथोन लायो आरो बेनो अननाय आरो जिखिनि केयार होनांगौ बेयाव माने बे नङा जे बहुत थाखा फैसा नांगौ खारन बे मोननै आनजादनि थाखाय जोंनो बेबायदि गोबां खरसा पातिबो नाङा खालि बिथांमोनखौ जोथोन लानांगौ बिथांमोननि फरायनाय टाइम शेड्युलखौ केयार खालामबानो जों मोजां रिजाल्ट मोननो हागोन गोजोन्थों।